ভাল পোৱাবোৰ শিপাই ৰওক বুকুৰ পৰা বুকুলৈ। সকলো আছে, ভৰপূৰ ঘৰ এখনৰ ৰাণী তাই। কিন্তু কিহবাৰ অভাৱ এটাত তিল তিলকৈ মৰি থাকে মানুহজনী। চৌপাশে প্ৰেমৰ ভিৰ তাইৰ, কিন্তু প্ৰেমিক এজনো নাই। সাঁতোৰা সদি হাতবোৰ ভয় কৰে, কাৰণ তাইৰ শৰীৰৰ ভোক নাই। তেন্তে কিহৰ অভাৱত তাই প্ৰতিদিনে মৰি মৰি গৈ আছে? এদিন মোক কৈছিল, মোৰ বাৰু কি অভাৱে মাৰি নি আছে জীৱন্ত শৰীৰটো? তাইক কৈছিলো, হয়তো তই প্ৰেমবিহীনভাৱে জীয়াই আছ। যিদিনা তেওঁৰ দুহাতত খামুচি ধৰি চকুলৈ চাই তই পলকবিহীনভাৱে ৰবি, আৰু মুহূৰ্ততে উচুপি উঠি বুকুত সোমাই কান্দিবি, সেইদিনা অনুভৱ কৰিবি তোৰ ওচৰত এই চকুপানীখিনিৰ অভাৱ আছিল। আত্মাৰে শিপাই যোৱা ভালপোৱাবোৰেহে অনুভৱ কৰিব পাৰে সেই চকুপানীখিনিৰ বিলাসিতা। চকুৰ পানীখিনি তেওঁৰ বুকুৱে সামৰি ল'ব পৰাকৈ তেওঁ তোৰ আপোন হ'ব লাগিব। সেয়া তেওঁ জগোৱা বিশ্বাস, আস্থা হ'ব লাগিব। এইখিনি প্ৰতিজনী নাৰীৰে সপোন। চকুৰ পতাৰ টোপাল স্পৰ্শ নকৰাকৈ আলিংগন বহু নাৰীয়ে পায়। সেই চকুলো শুহি লোৱা এখন বুকুৰ অভাৱতো বহু নাৰী উকা হৈ ৰয়। বেইচাৰো হেঁপাহ থাকে মিলনৰ সময়ত ভালপোৱাবোৰ গজি উঠাৰ। তাইও নাৰী, প্ৰেমবিহীনভাৱে জি থাকিব নোৱাৰে কোনো নাৰী, সেয়া সকলোৱে জানে। কেৱল পুৰুষৰ আঁৰতে এজনী নাৰী নাথাকে, এজনী মৰি মৰি জি উঠা নাৰীৰ আঁৰতো এজন পুৰুষ থাকিব পাৰে, যি আৱৰি ৰাখে সুখে দুখে, হাজাৰ ভুলতো অৱজ্ঞা কৰি আঁতৰি নাযায়, যি প্ৰেমিক কম এজন সঁচা মনৰ মানুহ বেছি। মৰি থকা মনৰ প্ৰতিজন মানুহে বিচাৰি পাওক তেনে একোজন মানুহ, যাৰ হাতত ধৰি জীৱনৰ এইখিনি সময় পাৰ কৰিব পাৰে, মৰমেৰে, ভালপোৱাৰে, বিশ্বাসেৰে।